सावधान। डेट सामने साज। विश्राम। 1 2 3 4 1 2 3 4 1 2 3 4 বিশ্রাম। এতিয়া আমি লঘু ব্যায়াম করি। বিশ্রাম। মই ধ্যান করি। ধ্যান है। নমস্কাৰ, মই স্বাস্থ্য কথাৰ বিষয়ে চমুকৈ কম। মোৰ নাম ৰুহুল আমিন। মই সপ্তমমান শ্ৰেণীত পঢ়ো। স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। আমি সকলোৱে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে দৈনন্দিন জীৱনত কিছুমান নীতি নিয়ম মানি চলাটো অতিকৈ দৰকাৰ। দেহ মন সুস্থ ৰাখিবলৈ হ'লে ৰাতিপুৱা এক্সাৰচাইজ কৰিব লাগে, পানী উতলাই খাব লাগে, খোৱাৰ আগত আৰু শৌচ কৰাৰ পিছত চাবোনেৰে হাত ভালকৈ ধুব লাগে। চৰকাৰে সময়ে সময়ে প্ৰদান কৰা ভেকচিনৰ প্ৰতি গুৰুত্ব দিব লাগে। মহামাৰী কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ মাস্ক আৰু নিয়মিতভাৱে চেনিটাইজ বা চাবোন ব্যৱহাৰ কৰিব লাগে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম দেৱান সামিয়া সুলতানা। মই 6ষ্ঠ শ্ৰেণীত পঢ়ো। মই 3টা মহৎলোকৰ বাণী কম। Who is helping you, don't forget them. Who is loving you, don't hate them. Who is trusting you, don't cheat them. According to Swami Vivekananda. তোমাক সহায় কৰা ব্যক্তিসকলক পাহৰিব নালাগে, তোমাক ভাল পোৱা ব্যক্তিসকলক ঘৃণ কৰিব নালাগে, তোমাক বিশ্বাস কৰা ব্যক্তিসকলক প্ৰবঞ্চনা কৰিব নালাগে। A dream is not that which you see while sleeping. It is something that does not let you sleep. According to Dr. APJ Abdul Kalam, সপোন সেইটো নহয় যিটো আমি টোপনিত দেখো, সপোন সেইটো যিটো পুৰাণৰ প্ৰত্যাশ খাই আমাক টোপনি আহিব নিদিয়ে। There are no secret to success. It is the result of preparation, hard work and learning from failure. According to Colin Powell, প্ৰস্তুতি, কঠোৰ পৰিশ্ৰম আৰু ব্যৰ্থতাৰ পৰা শিক্ষাৰ ফল হৈছে সফলতা। ইয়াৰ গোপনীয়তা নাই। Misselman said, speak 5 lines yourself. I am the best. I can do it. God is always with us. I am a winner. Today is my day. So dear guys, always be positive, think positive and do positive. লগতে সদায় কামটোৰ প্ৰতি ইণ্টাৰেষ্টেড, কমিটেড আৰু ৰিপিটেড হৈ হাই ষ্ট'ৰ এথিক্সত কাম কৰিলে জীৱনত সফলতা নিশ্চিত হ'ব। বহুত বহুত ধন্যবাদ। নমস্কাৰ, আজিৰ এতিয়াৰ মুখ্য কাৰ্যসূচী হৈছে বাতৰি কাকতৰ শিৰোনাম। আজি মই তোমালোকক অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য বাতৰিসমূহ জনাবলৈ চেষ্টা কৰিছোঁ। দিল্লীৰ সিংহু সীমান্তত প্ৰতিবাদক আক্ৰমণ, স্থানীয় ৰাইজৰ ৰণক্ষেত্ৰত পৰিণত হ'ল কৃষকৰ প্ৰতিবাদথলী। CBIৰ তৎপৰতাত পঞ্জাৱৰ কৃষকৰ 40 গোদামত চলিল অভিযান। পুৱাৰ আন এটি বাতৰি হ'ল কৃষক নেতা টিকাইটৰ আৱেগিক ভিডিঅ'ই জোকাৰিছে দেশ। দৰকাৰ হ'লে আত্মহত্যা কৰিম, কিন্তু আন্দোলন বন্ধ নহয়।
বিত্তীয় কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তত দাবিল উত্তাল ডিব্ৰুগড় বিশ্ববিদ্যালয়। বাধ্যতামূলক ছুটি ল'লে উপাচাৰ্য ডক্টৰ তামুলীয়ে। দেশৰ পূব প্ৰান্তৰ বিকাশৰ বাবে কেন্দ্ৰ প্ৰতিশ্ৰুতিবদ্ধ। অম্বিকাগিৰিৰ কবিতাৰ উদ্ধৃতিৰে সংসদত ভাষণ ৰাষ্ট্ৰপতিৰ। আন্দোলনকাৰী কৃষকলৈ সমৰ্থন 19টা বিৰোধী দলৰ সংসদৰ ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন। পৃথানীৰ দিল্লী গুৱাহাটী সাম্ৰাজ্যত আয়কৰৰ অভিযান। পুৱাৰ আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে 7 ফেব্ৰুৱাৰীত ঢেকীয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী। NRCৰ অযোগ্য ব্যক্তিৰ নাম কৰ্তনৰ নিৰ্দেশ। হিতেশ দেৱাস্মাৰ্ক সুপ্ৰিম কোৰ্টৰ জাননী। বিত্তীয় মন্ত্ৰীয়ে দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত পূৰ্বানুমান 2021-22 বৰ্ষৰ 11% হ'বগৈ দেশৰ GDP বৃদ্ধিৰ হাৰ। এতিয়া খেলৰ বাতৰি। কোন হ'ব 2021 IPLৰ মুখ্য স্পন্সাৰ? বিভোৰৰ বাবে বৰ্ডৰ দুৱাৰ খোলা। হোটেলত শাৰীৰিক অনুশীলন বিৰাটৰ। বেটিং নে বলিং, স্পিনাৰ নে প্ৰেছাৰ? কেনে হ'ব চিপকৰ 22 গজৰ চৰিত্ৰ? ইশান্তৰ সৈতে বলিং কৰিবলৈ উদ্গ্ৰীৱ হৈ আছে চিৰাজ। বেটিং প্ৰশিক্ষণৰ গ্ৰাহাম থম্পে ক'লে প্ৰথম টেষ্টৰ পিছত দলত যোগ দিব বেয়াৰ ষ্ট্ৰবে। 14 দিনীয়া কঠোৰ কোৱাৰেণ্টাইনৰ সমাপ্তি। কৰ্টত নামি আনন্দিত নাডাল জকভিচ। শান্তিপুৰ CSCৰ জয়লাভ। বাৰ্ণাঢ্য পৰিৱেশত বীৰ ৰাঘৱ মৰাণ ভলীবল আৰম্ভ। নৌমান আলীৰ আকৰ্ষণীয় বলিং। 7 বছৰৰ পিছত দক্ষিণ আফ্ৰিকাক হৰুৱালে পাকিস্তানে। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়াৰ প্ৰাতঃসভাৰ কাৰ্যসূচী মতে আছে কুইজ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? বৰপেটা জিলাৰ উপায়ুক্তগৰাকীৰ নাম কি? অসমৰ জিলা কেইখন? ইয়াৰ কাৰ্যসূচী দুটা ইংৰাজী ৱৰ্ড আৰু তাৰ লগত সংগতি ৰাখি মোটিভেশ্যনেল স্পীচ বাই আৱাৰ অনাৰেবল প্ৰিন্সিপাল। প্ৰথম ইংৰাজী শব্দটো হৈছে ছাকচেছ, দ্বিতীয় ইংৰাজী শব্দটো হৈছে ফেইলৰ। ফেইলৰ মানে হৈছে অকৃতকাৰ্যতা। দ্বিতীয় ইংৰাজী শব্দটোৰ লগত সংগতি ৰাখি তোমালোকক এটা মটিভেশ্যনেল স্পীচ ক'ম। 1964 চনৰ 15 অক্টোবৰ তাৰিখে জনবহুল দেশ চীনৰ হুৱাংচু চহৰত জন্মগ্ৰহণ কৰিছিল জেক মা নামৰ এগৰাকী ব্যক্তিয়ে। যিজন ব্যক্তিয়ে জীৱনত কেৱল বিফলেই হৈছিল আৰু বিফলেই হৈছিল। তেওঁৰ মাতৃভাষাৰ উপৰিও ইংৰাজী ভাষাৰ প্ৰতি ইমান ধাউতি আছিল যে প্ৰতিদিনে ঘৰৰ পৰা 40 কিলোমিটাৰ দূৰত এখন হোটেলত ইংৰাজ পৰ্যটকসকলৰ লগত কথা পতাৰ উদ্দেশ্যেৰে বিনা বেতনে তেওঁ 9 বছৰ কাল তাতে চাকৰি কৰিছিল। প্ৰাক প্ৰাথমিক পৰ্যায়ত তেওঁ 3 বাৰ অকৃতকাৰ্য হৈছিল, প্ৰাথমিক পৰ্যায়ত তেওঁ 2 বাৰ অকৃতকাৰ্য হৈছিল। কলেজীয়া জীৱনত নামভৰ্তি কৰাৰ কাৰণে তেওঁ 3 বছৰ কাল সময় লৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ কাৰণে 10 বছৰ আবেদন কৰিছিল, তাতেও তেওঁ অকৃতকাৰ্য হৈছিল। পৰৱৰ্তী সময়ত তেওঁ কোম্পানীত চাকৰি কৰাৰ কাৰণে মন মেলিছিল আৰু চীনৰ 30টা কোম্পানীত তেওঁ আবেদন কৰিছিল, যদিও তাতেও তেওঁ অকৃতকাৰ্য হৈছিল। পৰৱৰ্তী সময়ত তেখেতে চীনৰ এখন সৰু ফাষ্টফুড কোম্পানী KFCত চাকৰি কৰাৰ কাৰণে আবেদন কৰিছিল, কিন্তু দুৰ্ভাগ্যৰ বিষয় 25 জন পৰীক্ষাৰ্থীৰ ভিতৰত 24 জন চিলেক্ট হৈছিল, কেৱল বাদ পৰিছিল জেক মা। তাৰপিছত তেওঁ তৃতীয়বাৰৰ কাৰণে সৰু এটা কোম্পানীত ইণ্টাৰভিউ দিছিল, 5 জনৰ ভিতৰত 4 জন চিলেক্ট হৈছিল, কেৱল বাদ পৰিছিল জেক মা। পৰৱৰ্তী সময়ত তেওঁ চীনৰ এখন অখ্যাত ইউনিভাৰ্চিটিত $12 বিনিময়ত ইংৰাজী প্ৰশিক্ষকৰ কাম আৰম্ভ কৰিছিল আৰু ইংৰাজী অনুবাদ কেন্দ্ৰ এটা স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত 1994 চনত পোনপ্ৰথমবাৰৰ বাবে তেওঁ ইণ্টাৰনেটৰ লগত পৰিচয় হৈছিল আৰু তাৰ পৰৱৰ্তী বৰ্ষ 1995 চনত আমেৰিকাত এজন বন্ধুৰ সহযোগত ইণ্টাৰনেটৰ জৰিয়তে তেওঁ পোনপ্ৰথমতে ইণ্টাৰনেটত বিয়াৰ শব্দ লিখি চাৰ্চ কৰিছিল। বিয়াৰৰ বিষয়ে ইণ্টাৰনেটত যি তথ্য পাইছিল তাত চাইনাৰ কোনো অৱদান নেদেখি তেওঁ মৰ্মাহত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ চাইনাৰ বিষয়ে এখন সৰু ৱেবছাইট বনাইছিল আৰু ৱেবছাইটটো বনোৱাৰ কিছু সময়ৰ পিছতেই তেওঁলৈ যথেষ্ট শুভেচ্ছামূলক বাৰ্তা আহিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ বন্ধু বান্ধৱীসকলৰ লগত লৈ $20,000 সংগ্ৰহ কৰি এখন ৱেবছাইটৰ কোম্পানী স্থাপন কৰিছিল, যি কোম্পানীৰ মূল উদ্দেশ্য আছিল চাইনাৰ কোম্পানীসকলৰ কাৰণে ৱেবছাইট তৈয়াৰ কৰা। এই কোম্পানীটো স্থাপন কৰাৰ কিছুদিনৰ ভিতৰতেই
এই কোম্পানীটোৱে $8 লাখ অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু সেইটোৱে তেওঁক যথেষ্ট অনুপ্ৰেৰণা দিছিল। পৰৱৰ্তী সময়ত তেওঁ বিশ্বৰ ঐতিহাসিক কমাৰ্চিয়েল ৱেবছাইট আলিবাবা গ্ৰুপ স্থাপনৰ কাৰণে তেওঁৰ 17জন বন্ধুক নিমন্ত্ৰণ জনাইছিল যদিও এজন বন্ধুৰ বাহিৰে বাকী 16জনে এই আইডিয়াটোক এটা ষ্টুপিড আইডিয়া বুলি অভিহিত কৰিছিল। তথাপি তেওঁ ভাঙি নপৰি 1999 চনত তেওঁৰ সপোনৰ অনুষ্ঠান alibaba.com স্থাপন কৰিলে, যি কেৱল চীনতেই নহয় গোটেই পৃথিৱীজুৰি আজি কাম কৰিবলৈ সক্ষম হৈছে। যিজন মানুহে $12 বিনিময়ত জীৱনত কাম আৰম্ভ কৰিছিল আৰু সেইজন মানুহে আজি $47.8 বিলিয়ন ডলাৰৰ মালিক হ'বলৈ সক্ষম হৈছে। আৰু যিজন মানুহে জীৱনত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত নামভৰ্তি কৰাৰ কাৰণে 10 বছৰ কাল অতিক্ৰম কৰিব লগা হৈছিল, সেইজন মানুহ আজি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত গেষ্ট লেকচাৰাৰ হিচাপে কৰ্মজীৱন অতিবাহিত কৰি আছে। চ' ডিয়াৰ গাইজ, অলৱেজ বি পজিটিভ, থিংক পজিটিভ এণ্ড ডু পজিটিভ। ইয়াৰ দ্বাৰা আমি এইটো কথাই গম পালোঁ যে জীৱনত বিফলতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে যদি একাগ্ৰতাৰে আমি কাম কৰি থাকোঁ আৰু মনোযোগেৰে আমাৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি চেষ্টা কৰি থাকোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম খুৰছিদা আক্তাৰ। মই এটা কবিতা কম। Twinkle, twinkle, little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. নমস্কাৰ, মোৰ নাম জান্নাতি পাৰবিন। মই এটা কবিতা কম। তৰাৰ ৰবা নিতৌ ৰাতি আকাশত দিয়ে এখন ৰবা, বাওনা আখৰা পাতে পাতে তাতে হবা, তীৰবীৰ তৰাবোৰ আৰু জোনবাই, জিলমিল জালিকটা থৈছে সজাই, মাজে মাজে জোনবাইৰ লাগে হেনো বেম, তৰাবোৰে হবা পাতে নাই হেম গেম, হয় যদি ডাৱৰীয়া নাই কোনো বাৱৰীয়া, নাই ৰবা নাই হবা নাই গাম, গধূলিতে খাই বৈ শুই থকাই কাম। এতিয়াৰ কাৰ্যসূচী হ'ল শপত সংকল্প। আমি পৰিষ্কাৰ হৈ নিৰ্ধাৰিত ড্ৰেছ, টাই বেল জোতা পিন্ধি বিদ্যালয়লৈ আহিম। এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন, বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম। আমি বন্ধু বান্ধৱীসকলৰ লগত মিলা প্ৰীতিৰে থাকিম। আমি সদায় সত্য কথা কম আৰু বিদ্যালয়খনৰ নীতি নিয়ম মানি চলিম। শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলৰ কথা মানি চলিম আৰু শ্ৰদ্ধা কৰিম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ললো। ধন্যবাদ।